নমস্কাৰ জনালোঁ সকলোকে। কি খবৰ আপোনালোকৰ? মই ভালেই আছোঁ, আপোনালোকো নিশ্চয় ভালেই আছে। সেয়া মোৰ হাতত দেখা পাইছেনে, মই এটা বাঁহগাজ লৈ আছোঁ। আজি হাঁহে আৰু বাঁহে মই বনাম। আৰু অসমীয়া দেখাৰ কথা আছে, হাঁহে আৰু বাঁহে যদি খাই নাই পোৱা তেতিয়াহ'লে কিহৰনো অসমীয়া। আজি লগাই মই এইটো ৰেচিপি বনোৱা মোৰ 2 দিন হৈছে। প্ৰথম দিনাখনি বনাই খালোঁ, ভাল লাগিলে। ভাবিলোঁ আজি আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। হাঁহে আৰু কোমোৰাই বহুতেই খাই পাইছে, বহুতে কি সকলোৱে হাঁহে কোমোৰাই খাই পাইছে, কিন্তু এনেকুৱা ধৰণৰ হয়তো কিছুমানে খাই নাপাবও পাৰে। সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ লগত ভিডিঅ'টো মই শ্বেয়াৰ কৰোঁ। এনেকৈ কেৰাহী তেল গৰম কৰি প্ৰথমে পিঁয়াজ, তাৰপাছত কুটি লোৱা আদা, ৰচুন, জলকীয়া আৰু মাংসখিনি একদম সৰু সৰুকৈ কুটি ল'ব। এনেকৈ দি ভাজি ল'ব। নিমখ আৰু হালধিটো অকণমান দেৰিকৈ দিব, কাৰণ মাংসখিনি যিহেতুকে ড্ৰাই বনোৱা হ'ব। হালধিটো যদি সোনকালে দি দিয়ে তেতিয়াহ'লে হালধিটো জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে অকণমান দেৰিকৈ দিব হালধিটো। যেতিয়ালৈকে মাংসৰ পৰা তেল নেৰে তেতিয়ালৈকে হালধিটো নিদিব। নিমখটো আগতীয়াকৈ দিব পাৰে। আৰু ইমানখিনি ভাজি হৈ যোৱাৰ পাছত সৰু সৰুকৈ কুটি লোৱা স্কোৱাৰ টাইপত আলু দি দিব। আৰু ইমানখিনি পৰ্যায়ত ৰুকি ল'ব বাঁহৰ গাজ, আৰু এইফালে জালুক মই দি দিছোঁ। আৰু ইমানখিনি ভাজি হোৱাৰ পাছত আপুনি গোটা অলপ ডাঙৰ ডাঙৰকৈ টুকুৰাকৈ কাটি লোৱা পিঁয়াজ দি দিব পাৰে, নিদিবও পাৰে। কিন্তু ডাঙৰ ডাঙৰকৈ যদি পিঁয়াজ 2 টুকুৰামান কাটি দি দিয়ে তেতিয়াহ'লে ড্ৰাই ভাজিকণ খাবলৈও ভাল হয় আৰু লগতে দেখিবলৈও ধুনীয়া হয়। হয়নে নহয় কওকচোন, কিমান ধুনীয়া লাগিছে। আৰু এনেকৈ যদি কোনোবাই বনাই নাই খোৱা, মই যেনেকৈ বনাইছোঁ ৰেচিপিটো চাই আপোনালোকে বনাই খাব পাৰে। একেবাৰে সহজ হয়। মাংসৰটো আপোনাৰ আলুৰ লগত ড্ৰাই ভাজি বহুতেই খাই পাইছে, কিন্তু ইয়াতে হয়তো খৰিচাটো দি আপোনালোকে খোৱা নাই। খৰিচা টেঙাটো নহ'ব, এনেকৈ যিটো ফ্ৰেছ বাঁহৰ গাজ হয় সেই গাজটো দি হয়তো খোৱা নাই বহুতে। এনেকৈ বনাই খাব। বাকী বনোৱা প্ৰচেছটো একে হয়, কিন্তু খৰিচাটো একেবাৰে লাষ্টত দি আৰু এনেকৈ মান ধনিয়া পাত দি দিব। আৰু জলকীয়াটো যদি কোনোবাই বেছিকৈ খায় বেছিকৈ দিব পাৰে। মই গৰমৰ কাৰণে যিহেতুকে জালুক দিছোঁ আৰু সেইকাৰণে জলকীয়াটো অকণমান মই কমকৈ দিছোঁ। আৰু কেনেকুৱা হৈছে ভাজিকণৰ ৰংটো জনাব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে বা ভিডিঅ'সমূহত ইমান মোক মৰম দিয়াৰ কাৰণে মই সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰিলোঁ। আৰু এইফালে চাওকচোন, হাঁহে আৰু কোমোৰাও অকণমান বনাইছোঁ। আৰু মছলা একেবাৰে দিয়া নাই, দেখা পাইছেই মাংসখিনি, আৰু অকল আদা ৰচুন দিয়ে মই বনোৱা হৈছে। আৰু এইফালে চাওকচোন, ধুনীয়াকৈ এনেকৈ সজাই পৰাই লৈছোঁ খাবৰ কাৰণে। এইটো ভিডিঅ' যোৱাকালিয়ে হয়, দেওবাৰ দিনটো সদায় মোৰ বিশেষ হয়েই। এনেকৈ সজাই মেলি খাবলৈ লৈছোঁ, আজি লৈ আহিলোঁ। আৰু শেষত সকলোকে বহুত 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 ধন্যবাদ জনালোঁ।